নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম আছাম ফৰেষ্ট বেটেলিয়নৰ ফিজিকেলৰ ওপৰত। কাৰণ আছাম ফৰেষ্ট বেটেলিয়নৰ ফিজিকেল ইতিমধ্যে চলি আছে আৰু আপোনালোকৰ ছোৱালী মানুহৰ ফিজিকেল প্ৰায় শেষ হৈ গৈছে। এতিয়া পুৰুষৰ ফিজিকেল চলি আছে আৰু আমি আলোচনা কৰিম আপোনালোকৰ জেল ৱাৰ্ডাৰ আৰু এক্সাইজ ডিপাৰ্টমেণ্টৰ ওপৰত। কাৰণ মোক বহুতে প্ৰশ্ন সুধি আছে, এডমিট কেতিয়ালৈকে আহিব, এনেকুৱা ধৰণৰ প্ৰশ্ন সুধি আছে। জেল ৱাৰ্ডাৰ আগতে আহিবনে, আপোনালোকৰ এক্সাইজ ডিপাৰ্টমেণ্ট আগতে আহিব, এনেকুৱা ধৰণৰ প্ৰশ্ন মোক এইকেইদিন খুব সুধি আছে। সেইকাৰণে মই এইকেইটা টপিকৰ ওপৰত মই আজি ভিডিঅ'টো আপোনালোকক বনাইছোঁ আৰু আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে মই ইয়াৰ গোটেই কথাখিনি জনাবলৈ চেষ্টা কৰিম। আপোনালোকে কেৱল স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক। কাৰণ বহুত সংখ্যক ল'ৰা ছোৱালীয়ে কম নম্বৰ পাবলৈ সক্ষম হৈছে। তেওঁলোকে মোক সুধি আছে যে দাদা মোৰ চাকৰিটো হ'বনে নহয়, এনেকুৱা ধৰণৰ প্ৰশ্ন মোক সুধি আছে। অলৰেডি মই আপোনালোকক কালি এটা ভিডিঅ'ত জনাই দিছোঁৱে, তথাপিতো মোক সুধি আছে ল'ৰাবিলাকে। কিন্তু মই আপোনালোকক এই ভিডিঅ'টোত গোটেই কথাখিনি জনাবলৈ চেষ্টা কৰিম। সেইকাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক। আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, প্ৰথমতে মই আপোনালোকক জনাম যে আছাম ফৰেষ্ট বেটেলিয়নৰ ফিজিকেল চলি আছে। ইতিমধ্যে ছোৱালী মানুহৰ ফিজিকেল শেষ হৈ গৈছে আৰু পুৰুষৰ ফিজিকেল চলি আছে। মই বহুত ল'ৰা ছোৱালীকে সুধিছিলোঁ বা তেওঁলোকে মোক ফোন কৰিছে, বোলে দাদা মোৰ এনেকুৱা হ'ল, মই ইমানখিনি নম্বৰ পালোঁ। মোক বহুত পুৰুষে ফোন কৰিছিল, বহুত ল'ৰাই মোক ফোন কৰিছিল যে দাদা মোৰ ফিজিকেল ভাল নহ'ল, মই 28 পালোঁ, মই 29 পালোঁ। বহুত সংখ্যক ল'ৰাই মোক এনেকৈ কৈছে। প্ৰায়ভাগ ল'ৰাই আপোনালোকৰ 28, 27, 29, 30 এনেকুৱা নম্বৰ পাবলৈ সক্ষম হৈছে। কিছুমানে 26, 25 পাবলৈও সক্ষম হৈছে। আৰু বেছিভাগ ল'ৰা ছোৱালীয়ে ফেইল কৰিছে। ফেইল কৰাৰ মুখ্য কাৰণটো হৈছে আপোনালোকৰ এডমিটখন অতি সোনকালে আহি গৈছে আৰু আপোনালোকে আগৰ পৰা প্ৰেক্টিছ কৰা নাছিল। কিন্তু মই আপোনালোকক বহুত আগতে কৈছিলোঁ আপোনালোকে প্ৰেক্টিছ কৰক। কাৰণ আপোনালোকৰ ফেব্ৰুৱাৰী মাহত আপোনালোকৰ ৰানিং ষ্টাৰ্ট হ'ব। আপোনালোকে অতি শীঘ্ৰে প্ৰেক্টিছ কৰক। মই আগতে কৈছিলোঁ আপোনালোকে তেতিয়া প্ৰেক্টিছ কৰি থাকিলে হয়তো আপোনালোকে আজি নম্বৰ বেছিকৈ পালে হয়, বা আপোনালোকে যোনে যোনে ফেইল কৰিছে তেওঁলোকেও পাছ কৰিলে হয়। সেইকাৰণে আপোনালোকৰ ইণ্টাৰভিউ এইবাৰ বেয়া হৈছে। আৰু মোক সুধিছে আমি বৰষুণত দৌৰিছোঁ, আমাৰ ভাল নহ'ল। চাওক বন্ধুসকল, যিহেতু বৰষুণত দৌৰিছে, কাৰণ এইবাৰ প্ৰচেছটো অতি সোনকালে কৰি আছে। সেইকাৰণে আপোনালোকক বৰষুণ অহাৰ কাৰণে ইণ্টাৰভিউটো স্থগিত বন্ধ কৰি দিয়া নাই। সেইকাৰণে ইণ্টাৰভিউটো চলি আছে, আপোনালোকৰ কণ্টিনিউ হৈ আছে ইণ্টাৰভিউ। কাৰণ মে' মাহত তেওঁলোকে এডমিট দিব লাগিব। সেইকাৰণে আপোনালোকে খৰখেতীয়াকৈ প্ৰেক্টিছ কৰক। কাৰণ মে' মাহত যিহেতু চৰকাৰে কৈছে আমি ইয়াৰ এপইণ্টমেণ্ট দি দিম মে' মাহত, সেইকাৰণে আপোনালোকৰ এইটো একেবাৰে অতি সোনকালে কৰা হৈছে। আপোনালোকে প্ৰেক্টিছ কৰক। আৰু চাব, ছোৱালী মানুহে মোক বহুতে সুধি আছে যে দাদা মই 21 পাইছোঁ, মই দাদা 22 পাইছোঁ, 23 পাইছোঁ, মোৰ হ'বনে নহয়, এনেকুৱা ধৰণৰ প্ৰশ্ন সুধি আছে। চাওক, এতিয়া কাট অফৰ ওপৰত ভিডিঅ' বনোৱা বা কাট অফ কিমান যাব এইটো কোৱা একেবাৰে সম্ভৱ নহয়। কাৰণ যেতিয়া ইণ্টাৰভিউটো গোটেইখিনি শেষ হৈ যাব, তেতিয়া হয়তো এটা কাট অফৰ ওপৰত ভিডিঅ' বনাই দিব পৰা যাব। কিন্তু আপোনালোকে তলত কমেণ্ট কৰক, আপোনালোকে কিমান মাৰ্ক পাইছে। আপোনালোকৰ তলত কমেণ্ট কৰিলে হয়তো মই আপোনালোকক জনাই দিব পাৰিম যে আপোনালোকৰ কাট অফটো কিমান যাব পাৰে। সেইকাৰণে আপোনালোকে তলত কমেণ্ট কৰক। আৰু আপোনালোকৰ যাৰ যাৰ ইণ্টাৰভিউ আছে তেওঁলোকে ভালকৈ প্ৰেক্টিছ কৰক, কণ্টিনিউ প্ৰেক্টিছ কৰি থাকক। আৰু যোনে যোনে ফেইল কৰিছে তেওঁলোকে ৰানিং ষ্টাৰ্ট কৰক। কাৰণ আপোনালোকে ফেইল কৰি মনটো বেয়া কৰিব নালাগে। কাৰণ আপোনালোকৰ আৰু কেইদিনমান পিছত, আৰু বেছি দিন নালাগে, আপোনালোকৰ কেইদিনমান পিছতে আপোনালোকৰ জেল ৱাৰ্ডাৰ বা এক্সাইজ ডিপাৰ্টমেণ্টৰ এডমিট আহি যাব। তেতিয়াও আপোনালোকৰ এক্সাম বেয়া হৈ যাব। সেইকাৰণে আপোনালোকে প্ৰেক্টিছ কৰক। কাৰণ আপোনালোকে প্ৰেক্টিছটো কৰিবই লাগিব সদায়। কাৰণ আপোনালোকে চাকৰি পালেও এইটো সদায় ৰাতিপুৱা ৰানিং কৰি থাকিবই লাগিব। সেইকাৰণে আপোনালোকে ৰাতিপুৱা ৰানিং কৰাটো হেবিট কৰি লওক। সেইকাৰণে আপোনালোকে এতিয়া প্ৰেক্টিছ কৰক। আৰু মোক বহুতে সুধি আছে যে দাদা এডমিট কাৰ্ড জেল ৱাৰ্ডাৰৰ আহিবনে এক্সাইজ ডিপাৰ্টমেণ্টৰ আহিব। চাওক বন্ধুসকল, এডমিট কাৰ্ড ফাৰ্ষ্ট টাইম যিহেকে নহওক কিয় আপোনালোকৰ এডমিট কাৰ্ড কিন্তু অতি সোনকালে আহি আছে। আপোনালোকে বৰ বিশেষ টাইম নাপায়, আপোনালোকৰ এমাহো নালাগে এডমিট কাৰ্ডত। হয়তো আপোনালোকৰ আৰু 20 দিনমানৰ ভিতৰত এডমিট আহি যোৱাৰ এটা খুব যথেষ্টখিনিয়ে চান্স আছে। সেইকাৰণে আপোনালোকে ৰানিং প্ৰেক্টিছ কৰক। হয়তো এক্সাইজৰো আহিব পাৰে, হয়তো জেল ৱাৰ্ডাৰো আহিব পাৰে। কিন্তু এডমিট কাৰ্ড অতি সোনকালে আহি আছে। আপোনালোকে কেৱল ৰানিং প্ৰেক্টিছ কৰক। যদি আপোনালোকে এইবাৰ চাকৰি ল'ব নোৱাৰে, তেতিয়াহ'লে কেতিয়াও নোৱাৰে। কাৰণ আৰু কিমান বছৰ পিছত পুলিচৰ ভেকেঞ্চি সেইটো কোনো ক'ব নোৱাৰে। কাৰণ মে' মাহত তেওঁলোকে গোটেই ৰিক্ৰুটমেণ্টখিনি শেষ কৰিবৰ কাৰণে চেষ্টা কৰি আছে। আৰু মে' মাহৰ ভিতৰতে আপোনালোকে চাকৰি ল'ব লাগিব। সেইকাৰণে আপোনালোকে ৰানিং প্ৰেক্টিছ কৰক। কাৰণ আপোনালোকে যদি ৰানিঙত ভাল প্ৰদৰ্শন কৰিব পাৰে, তেতিয়াহে আপোনালোকে ৰিটাৰ্ণ দিবলৈ সক্ষম হ'ব। কাৰণ আপোনালোকে গমে পাইছে ষ্টেট ৱাইজ ভেকেঞ্চি হৈছে। এতিয়া যোনটো আপোনালোকৰ ফৰেষ্ট বেটেলিয়নৰ চলি আছে সেইটো ডিষ্ট্ৰিক্ট ৱাইজ নহয়, সেইটো
ষ্টেট ৱাইজ হোৱাৰ চান্স যথেষ্টখিনি আছে সেইকাৰণে আপোনালোকে ভাল মাৰ্ক উঠাব লাগিব তেতিয়া আপোনালোকে ৰিটাৰ্ণ এক্সাম দিবলৈ পাব আপোনালোকে প্ৰেক্টিছ কৰক ৰানিং প্ৰেক্টিছ কৰক আৰু ৰিটাৰ্ণৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক কাৰণ এইবাৰ চাকৰি ল'ব নোৱাৰিলে আপোনালোকে আৰু কিমান বছৰ পিছত আহে ইয়াৰ আছাম পুলিচৰ হয়তো সেইটো কোনেও ক'ব নোৱাৰে আৰু আপোনালোকৰ ইমান সুবৰ্ণ সুযোগ পাইছে আপোনালোকে যিহেতু আপোনালোকৰ বহুত সংখ্যক ল'ৰা ছোৱালী SSC GD তো ভাল মাৰ্ক পাইছে তেওঁলোকেও ৰানিং প্ৰেক্টিছ কৰি থাকক আপোনালোকে কেৱল এতিয়া ৰানিং প্ৰেক্টিছ কৰি থাকক আপোনালোকে মোক সুধি আছিল যে এডমিট কাৰ্ড কেতিয়া আহিব এক্সাইজ বা আপোনালোকৰ এইটো জেল ৱাৰ্ডাৰৰ এই এডমিট কাৰ্ড অতি সোনকালে আহিছে মই কৈছোঁ আপোনালোকক এমাহৰ ভিতৰত আপোনালোকে এই এডমিট কাৰ্ড পাব আৰু এমাহৰ ভিতৰতে হয়তো ৰানিঙো ষ্টাৰ্ট হৈ যাব পাৰে কাৰণ এইটো ৰানিং শেষ হোৱাৰ লগে লগে সেই তাৰ ৰানিং আৰম্ভ হৈ যাব কাৰণ মে' মাহত তেওঁলোকে এইটো কমপ্লিট কৰিবই লাগিব সেইকাৰণে আপোনালোকৰ টাইম হাতত একেবাৰে নাই যোনে যোনে মাৰ্ক ভাল পাইছে তেওঁলোকে ৰিটাৰ্ণৰ কাৰণে প্ৰিপেৰেশ্যন কৰি দিয়ক কাৰণ আপোনালোকক কাট অফৰ ওপৰত ভিডিঅ' বনোৱাটো এতিয়া একেবাৰে সম্ভৱ নহয় যেতিয়া ইণ্টাৰভিউ শেষ হৈ যাব ফিজিকেলৰ তেতিয়া মই আপোনালোকক কাট অফৰ ওপৰত ভিডিঅ' এটা বনাই দিম আপোনালোকে এতিয়া প্ৰেক্টিছ কৰি থাকক কাৰণ কেইদিনমান পিছতে আপোনালোকৰ জেল ৱাৰ্ডাৰ বা এক্সাইজ ডিপাৰ্টমেণ্টৰ এডমিট কাৰ্ড আহি যাব এতিয়া একেবাৰে চিৰসত্য কথা আপোনালোকে প্ৰেক্টিছ কৰক প্ৰেক্টিছ কৰিলে এটা ভাল মাৰ্ক উঠাব পাৰিব তেতিয়া আপোনালোকে এটা চাকৰি ল'বলৈ সক্ষম হ'ব আৰু আপোনালোকৰ যদি কিবা জানিবলগীয়া আছে তলত কমেণ্ট কৰক আজিলৈ আহিছোঁ জয় হিন্দ জয় ভাৰত।